নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এটা ভিডিঅ' হৈছে মই এয়া ট্ৰেইনিং এটা আমাৰ দিয়াই আছে মহিলা সবলীকৰণৰ বাবে উদ্যোগী বিকাশ প্ৰশিক্ষণ এয়া দিয়াই আছে আৰু আমাৰ সকলো মহিলাই এয়া ট্ৰেইনিং লৈ আছে। এয়া বহি দিছে, বাইদেউহঁতে লিখা লিখি কৰিবলৈ দিছে। এয়া সকলো ট্ৰেইনিং ধুনীয়াকৈ লৈ আছে। এয়া আমাৰ লিখি আছে আমাৰ বাইদেউহঁতে। আৰু এয়া ইমান ধুনীয়া এটা মানে মহিলাৰ কাৰণে হেৰি দিছে। এয়া চাওকচোন, আপোনালোকে নিজে চাই গম পাব, ইমান ধুনীয়া এটা মহিলাৰ বাবে প্ৰশিক্ষণ এটা দিছে। এই প্ৰশিক্ষণটো কৰিয়ে মানুহবিলাক বহুত মানে মহিলাবিলাক আজিকালি হেৰি হৈছে, সফলতা হৈছে। ট্ৰেইনিং মাৰি মাৰি ঘৰে ঘৰে এনেই বহি থাকিবলৈ দিয়া নাই মহিলাবিলাকক। সকলো মহিলাকে মানে এটা কাম দিছে আৰু এই মহিলাখিনিও আমাৰ উপাৰ্জন কৰিবৰ কাৰণে, এটা ব্যৱসায় কৰিবৰ কাৰণে এটা উলিয়াই দিছে চৰকাৰে। সেইবাবে সেই সকলো মহিলাই ইয়াত ট্ৰেইনিং মাৰি সকলো মহিলাই যাতে উদ্যমিতা হয়। সকলো মহিলাই ট্ৰেইনিং মাৰি আছে, ময়ো ট্ৰেইনিং মাৰি আছোঁ বাৰু। আপোনালোকেও যদি কোনোবাই ইয়াত ট্ৰেইনিং ল'বলৈ বিচাৰে, আপোনালোকেও পাৰিব ট্ৰেইনিং ল'বৰ কাৰণে। বাইদেউহঁতে ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ দিবগৈ ট্ৰেইনিং। বাইদেউহঁতৰ লগত যোগাযোগ কৰিব। যদি আপোনালোকে কৰিব বিচাৰে, মই ফোন নাম্বাৰ আৰু বাইদেউক কণ্টেক্ট কৰি দিম। আপোনালোকেও পাৰিব ইয়াত ট্ৰেইনিং ল'বৰ কাৰণে। এই ট্ৰেইনিংটোত সকলো সুবিধা পাব। ট্ৰেইনিং লৈ থাকোঁতে চাহ খাবলৈও বিস্কুট কেক দিয়ে ইয়াত। ডেভেলপমেণ্ট ফাইনেন্স এজেঞ্চি এইটো কি ফাইনেন্স ক'লে? ৰি ফাইনেন্স আৰু এইটো যে শিশু আঁচনি দেখিছে, এইটো সৰু ল'ৰা ছোৱালী ল'ব পৰা আঁচনি নহয় আকৌ দেই, মানে বেলেগ হেৰি নহয়। বাইদেউ অকণমান কৈ দিব নেকি ইয়াৰ বিষয়ে? আমাৰ এইটো অৰ্গেনাইজেশ্যন হিউমেন পিপুল টু পিপুল ইণ্ডিয়া অৰ্গেনাইজেশ্যনটো ভাৰতবৰ্ষত 1998 চনত আহিছিলে আৰু আমাৰ অসমত 2022 চনত আহিছিলে। তো অসমত মাত্ৰ 3টা ডিষ্ট্ৰিক্টতে হৈছে, যোৰহাট, বজালী আৰু তেজপুৰত। তো আমাৰ এইটো 2বছৰীয়া প্ৰজেক্ট হয়। আমি দিশা প্ৰকল্পৰ ওপৰত কাম কৰি আছোঁ। মহিলাসকলক EDP ট্ৰেইনিং এটা দিওঁ, মানে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট ট্ৰেইনিং। আৰু এই ট্ৰেইনিংটো 3 দিন হয়। দিনত আমাৰ 4 ঘণ্টাকৈ দিয়া হয়। যিসকল মহিলা গাঁৱত এনেই থাকে, তেওঁলোকক আমি এই প্ৰশিক্ষণটো দিয়াৰ পিছতে তেওঁলোকৰ মানে কিবা এটা বিজনেছ কৰাবলৈ আমি উৎসাহ জনাওঁ। আৰু যেতিয়া তেওঁলোকে বিজনেছ কৰে, তেতিয়া তেওঁলোকৰ আকৌ আমি ফ'ল' আপ কৰি থাকোঁ। তো আমাৰ কাম সেইখিনিয়ে থাকে। আৰু কোনোবা যদি ল'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ থ্ৰুৱেদি কণ্টেক্ট কৰিলেও হ'ব। ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া আপোনালোকক বাইদেৱে সকলোখিনি বুজাই দিলে। আৰু আপোনালোকে যদি প্ৰশিক্ষণ ল'ব বিচাৰে, মোৰ ফোন নাম্বাৰ বিচাৰিব পাৰে, বাইদেউ কণ্টেক্ট নাম্বাৰো বিচাৰিব পাৰে, মই দি দিম। এয়া আমাৰ বাইদেউহঁতে, সকলো বাইদেৱে ধুনীয়াকৈ লৈ আছে। চাওকচোন কিমান ধুনীয়াকৈ লৈ আছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।